ৰামচন্দ্ৰ আহিব ৰভাতলি ভৰিব তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিব। সোনকালে যাং পাই, ইমান ভোক লাগিছে। কালিতো আইতাই মাতিছিলে না ভাত খাবলৈ, খাই থৈ আহোগে পাই। মাধুৰী, গান গাই কলে যাও তই? তোৰ আকৌ বিয়াও পাইছেহি নহয় ন? হাৰি নহয়, তোক এদিনা ভাত খাবলৈ মাতিম দেই, যাবি? খুৰী হ'ব আৰু দিয়ক। সেই আজি আইতাই মাতি আহিছে আকৌ, কালি আমাৰ ঘৰলৈ গৈছে নহয়। সেই মোক ভাতকেইটা খাবলৈ মাতিছে, তাকে বোলো মই গৈ আহোঁগে। তালৈকে যাওঁ আৰু। তোৰ আৰু বিয়ালৈ আৰু 17 দিনমানহে আছে আৰু ন? হেৰি আৰু হ'ব দে, ময়ো আইতাৰ ঘৰত মই সোমামহি বাৰু। তই যা তেহেঁতক যদি ভাত খাবলৈ মাতিছে। ঠিক আছে বাৰু। আপুনি পিছে কলৈ যায়? সেই মই তাকে সেই গোটৰ মানে পইচা দিবলৈ আছে, সেই মীনাৰ ঘৰত, তাতে দি থৈ আহোঁগৈ। আকৌ আইতাৰ ঘৰতো সোমামহি বাৰু, তই যাচোন যা। ঠিক আছে বাৰু দিয়ক, আপুনিও গৈ থাকক, ময়ো গৈ থাকোঁ আৰু ন। মাছে ভাতকেইটা খাই বৰ ভাল লাগিলে দেই। ৰাতিপুৱাতে ভাল মাছৰ বেপাৰীটো আহিলেও, নহ'লে ভাতকেইটা যে কেনেকৈ খালোঁ হেঁতি নাও পাই। ভাতকেইটা খালোঁ বোলো, অকণমান বহিহে লওঁ অ'। তামোল এখন খাই পেলাই কাম কৰিবগৈ লাগিব বাৰীতে। আইতা, অ' আইতা, বহিছে ন? বহিছোঁ দিয়া, আহা আহা। অহ, মাধুৰী আহিলা, আহা আহা। বহাহিচোন, চকীখন লৈ লোৱা। ঠিক আছে বাৰু দিয়ক। আইতা, পিছে দুইগৰাকী যে একদম বহি আছে ধুনীয়াকৈ, ভাত পানী খাই বই নে কি? ভাত খালে নেকি? খালোঁ দিয়া। একদম আজি মাছে ভাতকেইটা বৰ ধুনীয়াকৈ খালোঁ দেই। মানুহ আকৌ মোক ভাত খাবলৈ মাতি পেলাই ভাত খালেই যে, পাহৰি থাকিলে নে কি আকৌ? মোৰ ইমান ভোক লাগিছে, ভাত খাবলৈ আহিছোঁহে আকৌ, মাতি থৈ আহিছিলে কালি। আজি আকৌ ভাত খালোঁ বুলি ক'লে যে, কি আচৰিত আকৌ। অ' মাধুৰী, তোমাৰ পিছে বিয়া পাইছেহি নহয় ন? পাইছেহি আকৌ ডাঙৰ এটা, এই 17 দিনমানহে আছে। পিছে যে আজি ৰাতিপুৱা আহিলা, কিবা দৰকাৰ নে কি বাৰু? এই কালি মানে আইতা আমাৰ ঘৰলৈ গৈছিলে, এই তাকে মোৰ বিয়া খাব ল'বলৈ মোক কৈ থৈ আহিলে যে তই ৰাতিপুৱাকৈ কাইলৈ যাবি, ভাতকেইটা খাবিগে বুলি। সেই তাকে কোৱাৰ কাৰণে কথা এষাৰ ৰাখিবলৈকে আহিছিলোঁ আৰু। ঠিক আছে বাৰু দিয়ক, আপোনালোকে ভাত পানী খালে যেতিয়া মই যাওঁৱেই আৰু দেই। ইমান ভোক লাগিছে। আহিছিলোঁহে ভাতকেইটা খাবলৈ, কি মানুহ আকৌ পাহৰি থাকিলে নে কি আকৌ? মোক কালি কৈ থৈ আহিলে ভাত খাবলৈ যাবি বুলি, আজি আকৌ ভাত খাই বহি আছে। যাওঁ ঘৰতে ভাতকেইটা বনাংগে, মই খাংগে ঘৰতে খাংগে। ইমান ভোক লাগিছিলে, আহিছিলোঁহে খাবলৈ, কি মানুহ আকৌ মাতি পেলাই পাহৰি থাকিলে মোক। ঐ বাইদেউ, তই যে মাধুৰীয়ে ভাত খাবলৈ আহিছে, তই যে মোক যে নকলি যে, তই কালি তাক মাতি থৈ আহিলে, আজি যে বেচেৰীজনীয়ে বেয়া পাই পেলাই গ'লেইগে দেখোন। তই যে মোক কথাটো ৰাতিপুৱা নকলি, তই এতিয়া ভাত পানী খাই পেলাই বহি আছোঁহি যে আমি। কি আচৰিত আকৌ। মই ভাত খাবলৈ নাই কোৱা তাক? মই নাই যোৱা নহয়। ক'ত কৈছিলোঁ মই সিহঁতৰ ঘৰলৈ? মই ভাত খোৱাৰ কথা কোৱাই নাই, তাই এনেই কৈছে। নাই কোৱা, মই ভাত খোৱাৰ কথা নাই কোৱা দেই। কৈছিলি তই কৈছিলি কাৰণে তাই আহিছে ৰাতিপুৱা, নহ'লে এনেই আহিব নেকি? তই নাক কাণ কাটিলি দেই, মাতি কৈ থৈ অহা ছোৱালীজনীক তই আকৌ ঘূৰাই পঠিয়াইছ। তই কি তই পাহৰিলি হ'বলা, তই গৈছিলি। তাই এনেই ক'ব নেকি? তই কথাবোৰ বৰ পাহৰ দেই, তই গৈছিলি, তই মিছাকৈ নকবি আকৌ। হৰি, মই নাই কোৱা ভাত খোৱাৰ কথা, মই সিহঁতকলৈ যোৱাই নাই খবৰ ল'বলৈ। তই কেলে বা মোক গালি পাৰিছ মিছাতে? মই নাই কোৱা মোৰ মনত পৰিলহেঁতেন নহয়, মই নাই পাহৰা, মই নাই যোৱা। তই মিছাকে নকবি দেই, মই যাং পাই বেচেৰীজনী সেই ৰাস্তামান পাইছেগৈ হ'বলা, মাতি আনোগে। তই বা কেলে বা সেনেকুৱা কৰ, মানুহখিনি মাতি পেলাই তাইক মাতিলি, এতিয়া তাই একদম উভতি গ'লগে নহয়, বেয়া পাই গৈছে বুজিছ। তই বৰ কিবা এখন কৰ দেই। মই নাই মতা মই নাই পাহৰা নহয়, মই যোৱাই নাই তালৈ। মই এনেই মিছাতে আহিব নি ৰাতিপুৱা? তই মাতিছিলি হ'বলা। যাং মাতি থৈ আহোঁগে, বেচেৰীজনী আহিছিলেহে, সেইজনী ৰাস্তা পাইছেগৈ হ'বলা দেই, সৌ মাছমান পাইছেগৈ, পথাপত যাং বেগেতে, তেতিয়াহে ঘূৰাই আনিব পাৰিম। কি কৈ থাক দেই তই? মই নাই মতা নহয়, ক'ত মই মাতিছিলোঁ বাৰু? ডাঙৰ পেহী বহিছা ন? বোলো সৰু পেহী আছেনে নাই? ৰাজু মাক আহিলা, আহা বহাহি। থিয় হৈ আছে যে, বহা। ডাঙৰ পেহী, মই মানে নবহো বুজিছে। এই পইচা কেইটকা দি দিবচোন সৰু পেহীক, আকৌ গোটত দিব লাগে। গোটৰ মানে এইটো মানে মাহে দিব লাগে দেই, 1000 টকা। আপুনি পাহৰি নাথাকিব আকৌ, দেই, একদম পুৰা মানে জৰুৰী আৰু দেই। এইটো 1000 টকা আছে, আপুনি দি দিব দেই, পাহৰি নাথাকিব, হ'লে কৈ দিছোঁ মই। হয় নেকি? দিয়া মই থৈ দিম দিয়া আকৌ। পইচা পাতি কথা নক'বা তুমি, মই নাপাহৰোঁ নহয়। বাকীবোৰ কথা পাহৰিলেও কিন্তু পইচা কথা নাপাহৰোঁ বুজিছা। মই কোনোদিন কেতিয়া পইচাৰ লগত খেলি মেলি নকৰোঁ। দিয়া মই থৈ দিম, তাইক আহিলে দি দিম আকৌ ভণ্টি।
তেনে আপোনাকে দিছোং দেই হেৰি দি দিব আকৌ দেই পাহৰি নাথাকিব হ'লে তুমি চিন্তা নকৰিবা দিম মোক একদম আৰু তুমি হেৰি আৰু কি বুলি ভাবিছা মই পইচা পাতি কথা খেলি মেলি নকৰোঁ নহয় একদম মোৰ পইচা পাতি হ'লে একদম মই নিজৰ পইচাও একদম থোৱা জেগাতে থওঁ আৰু বুজিছা এইটো পইচা দি দিম তুমি একো চিন্তা নকৰিবা হেৰি আৰু হ'ব দিয়া তোমাৰ যদি দেৰি হৈছে নবহা তেনে মই থৈ দিম জানো ভিতৰত গৈ পইচাটো আপুনি কিন্তু নাপাহৰিব দেই মই যাওঁ আৰু দি দিব পইচাটো ঠিক আছে বাৰু দিয়া নাপাহৰোঁ দেই মই যে যাওঁ পইচাটো মই থওঁ দেই তুমি যোৱা তেনে পইচাটো ক'ত নথওঁ তাই মোক দিলেহে হয় নাপাহৰোঁ বুলি কৈছোঁহে পাহৰি থাকিলে হ'ব আৰু কাগজখনো ইয়াতে থৈ দিমচোন এইখননো কি বহি আছে ইয়াতে ভৰাই থৈ দিম থাক দে ভণ্টি আহিলে দি দিব লাগিব বহীখনো ইয়াতে ভৰাই থৈছোঁ পাহৰি নাথাকিলেহে আছে আৰু মই জানো মাধুৰীক মাতিছোঁ এজনীয়ে মোক এনেই গালি পাৰিছে ক'ত মই গৈছোঁ বাৰু নাই পাহৰা নহয় মোক এনেই মিছাতে গালি পাৰি আছে পইচাটো কথা নাপাহৰিলেহে আছে আৰু পাই ঐ হবনি ওলালি নেকি বল দেৰি হৈছে ঐ খুদো ক'লে যাম আকৌ আপুনি যে একেবাৰে চিঞৰি আহিছে ওলালি নে কি বুলি মই নাজানো নহয় কোৱাই নাই নেকি যে লিলু ঘৰ কাইলৈ বোলো বাৰ্থডে বুলি সেইদিনাচোন মই 3 দিনমান হ'ল কৈ থৈ গৈছিলোঁ নহয় তাইক তোক মানে কোৱাই নাই পাহৰিলে হ'বলা ওলা আকৌ ওলা মোক নাই কোৱা নহয় বাইদেউ মোক নাই কোৱা সেইবোৰ কথা তই আকৌ মোক কোৱাই নাই আকৌ যে তই কৈছহি মোক কৈ থৈ গৈছোঁ বুলি মিছাতে নকবি দেই মই কোৱা হ'লে তাইক মই কেলে নকওঁ বাৰু তই মিছামিছিকে নকবি আকৌ মোক কোৱাই নাই আকৌ তই যাম বুলি কৈ বাৰ্থডে কথা তই মোক সেইবোৰ কথা কাণতে পোৱা নাই মই কেলে নকলোঁহেঁতেন বাৰু কৈছোং আকৌ কেলেই মই নাই কোৱা আপুনি সেইদিনা বাহিৰত বহি থকা নাই জানো তেতিয়া মই কৈ থৈ কৈছোং আকৌ বাৰ্থডে আছে বোলো লীলাহেঁতৰ ঘৰ বোলো ইমান ধুনীয়াকৈ কৈ থৈ গৈছোং আপুনি শলাগটোও লৈছে আকৌ কম বুলি মই কৈ থৈ গৈছোং গোসাঁই মোক নাই কোৱাও তই মই বাৰু কেলে এক নকম বাৰু তই নাই কোৱা মিছাতে মোক বদনাম নিদিবি আকৌ তই নাই কোৱা মোক কৈছিলে হ'বলা তই পাহৰিলি হ'বলা তই এইকেইদিনৰ পৰা বৰ কথাবোৰ পাহৰিবলৈ ধৰিছ দেই কৈছে তইহে পাহৰিছ কথাবোৰ মোক মিছাতে এনেই কৈ আছে কৈছোং বুলি মই কেলে নকম বাৰু তহঁতক মোক মিছাতে কেলে বদনামবোৰ দিছ বাৰু তহঁতি কথাটো কোৱা কথাটো যে তহঁতি এনেই মিছাকে নকবি আকৌ মোক কোৱাই নাই আকৌ হ'ব এতিয়া সৌ ভনী তই যাবিনে নাযাওঁ আকৌ নহ'লে ময়ে যাওঁ আৰু এপাক এটা মাৰি থৈ আহোঁগৈ হাততো একো এটা নাই নাযাং দে আৰু এইজনী আকৌ কথাবোৰ পাহৰিলে নে কিয়ে নে তাইহে জানিছে আৰু দেই হেৰি আৰু একো এটা নাই নহয় সুন্দা হাতেনো কেনেকৈ যাওঁ তয়ে যাওঁ বুজিছ মই নাযাওঁ আৰু ঠিক আছে দে ময়ে যাওঁ আৰু তেনে বাইদেউ বহিছে ন ৰাজুমাক আহিলা হা বাইদেউ হেৰি আকৌ মোক পইচা দৰকাৰ হৈছিলে মানে 2000 মানেই দৰকাৰ হৈছিলে বুজিছেনে বাৰু যোৱা মাহৰ পইচাটো মই দি থৈ গৈছিলোঁ ডাঙৰ বাইদেউ হাততে আপোনাৰ পইচা পালে নাই আপুনি দেখি মেলি থ'লেনে পইচাটো মই পোৱা নাই মোক নাই দিয়া নহয় তাই পইচাটো থ'বলৈ ভিতৰলৈ সোমাই গৈছে আকৌ ময়ো ওলাই গৈছোঁগৈ সোনকালে গ'লোঁ আৰু বেছি সময় বহিও নাথাকিলোঁ মই দি থৈ গৈছোঁ নহয় পইচাটো ডাঙৰ বাইদেউ আপুনি যে সৰু বাইদেউক কি পইচাটো নিদিলে নেকি মই সেইদিনা আপোনাৰ হাতে দি গৈছিলোঁ দেখোন আপুনিচোন থ'ম বুলিয়ে কৈছিলে মোক পইচা নাই দিয়া তুমি ক'ত দিছা বা মোৰ হাতে পইচা তুমি আকৌ অহাই নাই আমাৰ ঘৰলৈ তুমি মোক পইচাটো দিয়াই নাই এনেই মিছাকে নকবা আকৌ সেই হৰি মই ক'ত বা মোক পইচা দিছা তুমি মই হাতে দিছোঁ আকৌ আপোনাৰ হাতে আপুনি পইচাটো থ'বলৈ ভিতৰলৈ সোমাই আহিছে সেইদিনা যে হেৰিয়ে ভাত খাবলৈ অহা দিনা আকৌ ডাঙৰ বাইদেউ তই মনত পেলাচোন মনত পেলা তোক ৰাজুমাকে দিছিলে হ'বলা এনেই মিছাকে ক'ব জানো মোকে ধৰি থাকো কথাবোৰতে মোক বা ক'ত পইচা দিছে হয় মই পইচাৰ লগততো এনেও লেনদেন ভাল হয় জানো নাই হেৰি আকৌ কোনোবাই পইচা দিলে মই সেইটো কথা নাপাহৰোঁ কেতিয়াও তই মোক পইচা দিয়াই নাই আকৌ ৰাজুমাকে পইচা দিছিলোঁ হাতত সেইদিনা তোমাৰ হাতে দিছোঁ আকৌ সেইদিনা মই মাধুৰীক যে লগ পাইছিলোঁ মানে মাধুৰী আপোনালোকৰ ঘৰত ভাত খাবলৈ আহোঁ বুলি কৈছিলে মানে ভাত খাবলৈ আহিছিলে সেইদিনা মই তাইক বাটতে লগ পাইছোঁ আকৌ তাৰপিছত মই আহিছোঁ গম পাইছেনে আপুনি আগফালে বহি আছিলে যে ডাঙৰ বাইদেউ আপুনি মনত পেলাওকচোন মই আপোনাৰ হাততে দি গৈছোঁ ৰাজুমাক মই চাইছোঁ বাৰু দিয়া হেৰি আকৌ এজনী আকৌ পাহৰিছে নে কি নে গম নাপাওঁ নহয় তাই পৰাও পইচা পাতি ক্ষেত্ৰত বেয়া সেইবোৰ বাৰু নিলিখাকৈ নাথাকে মই এতিয়া চাইছোঁ বাৰু দেই তুমি নাই দিয়া হ'বলা বোলো কেলে নাই দিয়া বাৰু মই এতিয়া 2000 টকা ক'ত পাম বাৰু মই বাৰু কেলেই বাৰু মই দিয়া কথাটো বাৰু কেলেই বাৰু মিছাকৈ ক'ম বাৰু মই সেনেকুৱা মানুহ নহয় মই ডাঙৰ বাইদেউ হাততে দি গৈছোঁ মই এতিয়া ক'ত বিচাৰি যাওঁ বাৰু বাইদেউ তই সঁচাকৈ তোক দিছিলে চাগে এই মানুহজনী বাৰু সেনেকুৱা লেনদেনৰ ক্ষেত্ৰত সেনেকুৱা নহয় তই বাৰু কি কৈছ বাৰু দেই তইহে জানো আৰু এইটোচোন পইচা 1000 টকা
এই কিতাপখনৰ মাজত ওলালে যে বহীখনৰ মাজত গোসাঁই এই পইচাটো মই থৈছিলোঁ দিয়াটো হয় ৰাজমাকে মোক দিছিলে মই মানে কথাবোৰ পাহৰি গৈছোঁ হয় এই পইচাটো যে মই থৈছিলোঁ মই এনেই নাই দিয়া বুলি কৈছোঁ মোক কি হ'ব এতিয়া মই কথাবোৰ সঁচাকৈ পাহৰি গৈছোঁ কেলে বাৰু এনেকুৱা হ'লোঁ মই তই বৰ বেলেগ কাণ্ডখন কৈ থাক দেই মাধুৰী সেইদিনা ভাত খাবলৈ মাতিলি নাই মতা বুলি কৈ মোৰ নকলি তাৰপিছত তই কথাবোৰ বৰ পাহৰিবলৈ ধৰিছ দেই তোৰ কি হৈছে বাৰু হে এতিয়া যে এইজনী ৰাজু মাকে এতিয়া গ'লগৈ নহয় বেচেৰীজনী সেনেকুৱা মানুহ নহয় মই জানিছোঁৱে তই যে তই নাক কাণ কাটি দিবি দেই বৰ লাজ পাই মাৰিছ দেই মোক কেলে হলোঁ এনেকুৱা মই কেলে বাৰু এনেকুৱা হলোঁ মই ঘৰৰ পৰা ওলাইহে যামগৈ মই ঘৰত নাথাকোঁ দেই হ'লে ইমান কথা পাহৰিবলৈ থৈছোঁ মই গোটেই খেলি মেলিখন লগাই দিছোঁ ওলাই যামগৈ ঘৰৰ পৰা এইজনী আকৌ ক'লে গৈছেগৈ এইজনী ঘৰৰ পৰা নাথাকোঁ বুলি কৈ